হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক ক'ম কেনেকৈ হোৱাটছআপত আপুনি ভাল নলগা মানুহজনক বা ফ্ৰেণ্ডজনক যোনজন ফ্ৰেণ্ডৰ লগত আপুনি কথা পাতিব বিচৰা নাই সেই ফ্ৰেণ্ডজনক ব্লক কেনেকৈ কৰে। তো আমি প্ৰথমতে যাব লাগিব হোৱাটছআপত, আৰু হোৱাটছআপত যোৱাৰ লগে লগে আপোনাৰ গোটেই কানেকশ্যন ওলাব। তাৰ ওপৰত থাকিব, প্ৰফাইলৰ ওপৰত থাকিব এইটো তিনিটা ফুট থাকিব, তাত যাব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওলাব ছেটিংছত যাব। ছেটিংছত যোৱাৰ লগে লগে একাউণ্ট আহিব। একাউণ্টত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আহিব প্ৰাইভেচি। আপোনাৰ প্ৰথমতে আহিব প্ৰাইভেচি। তো প্ৰাইভেচিত ক্লিক কৰিব। প্ৰাইভেচিত ক্লিক কৰাৰ লগে লগে তললৈ আহিব। তলত থাকিব ব্লক কানেক্টাৰ্ছ, ঠিক আছে। তো ব্লক কানেক্টাৰ্ছত মাৰিব আৰু আপোনাৰ সোঁফালে থাকিব এটা চিম্বল, সেই চিম্বলটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে সকলো কানেক্টাৰ্ছ আপোনাৰ আগত ওলাই যাব, আৰু যোনজন কানেক্টাৰ্ছক আপুনি ব্লক কৰিব বিচাৰে সেই কানেক্টাৰক চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই আপুনি ব্লক কৰিব পাৰিব, ঠিক আছে। মই আপোনাৰ আপোনাক এই নম্বৰটো ব্লক কৰি দেখুৱাই আছোঁ। এই নম্বৰটো টাচ কৰিলে, টাচ কৰাৰ লগে লগে এইজন ব্লক হৈ গ'ল, ঠিক আছে। আৰু যদি মই আনব্লক কৰিব বিচাৰোঁ তেনেহ'লে টাচ কৰিলোঁ, আনব্লক অপশ্যন আহিল, আনব্লক কৰিলোঁ। এই ধৰণে আমি ব্লক আৰু আনব্লক কৰিব পাৰোঁ। আপুনি যদি ভাল নলগা মানুহজনক এই ধৰণে আপুনি ব্লক কৰিব পাৰিব। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাব, যাতে মই যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰি থাকোঁ সেইবোৰ আপোনালৈ আগতীয়াকৈ পায়, ঠিক আছে। আৰু যদি কিবা এই ভিডিঅ'টোৰ ওপৰত ডাউট আছে তেনেহ'লে প্লিজ কমেণ্ট কৰিব। এই কমেণ্টৰ ওপৰত মই নিশ্চয় ভিডিঅ' বনাম, ভিডিঅ' আপলোড দিম, ঠিক আছে। তো আজিলৈ বাই ফ্ৰেণ্ডছ এণ্ড